আজি আছোঁ দৰাৰ ঘৰৰ আগতে বিয়াখন দেখাবিলাক কৈছিলোঁ না কইনাৰ লগত আহিছোঁ আৰু পুৱাই মানে কইনাক আৰু আগ দিবৰ কাৰণে আনছি মানে ৰাতি যিটো ঠাণ্ডা বহুত সেইকাৰণে মানে আগ চাগ নেদলাক ডাইৰেক্ট কইনাক ভিতৰত থৈ দিছে আৰু এতিয়া দৰা কইনাক আৰু আনছি আগ দিবা মন্দিৰত সেৱা কৰবা আৰু এবাগে আগ দি আছে আৰু আগ দিয়া মানুহকেইটাক যি অৱস্থা কৰছি ভগৱান কল চল এইগিলা মুখে চুখে সানি গুড়া চুড়া কল চল মানে আনি কিনে চব বকে দিছি গলত কিবা মালা চালা পিন্ধি দিছি মানে গোটেই মাখা একদম আৰু কুলেটি কৰছি আৰু গেছোঁ ভালো লাগে দিয়কচোন আগতেও আছিল গোটেই মুখে চুখেগিলা সিন্দুৰ ঘঁহি দিয়া নিয়ম তো এই দৰাৰ মাকেৰি আগ দি আছে আৰু কইনাটোক মানে ভিতৰত সোমাই লয় আৰু দৰাটোক মানে যাবা দিয়ে আৰু কইনাৰ ঘৰতো উল্টা কইনাৰ ঘৰত কইনাক উইলে দেই দৰাটোক আদৰি লয় আৰু চাওকচোন চবকে কাকো এৰা নাই মানে কাকো এৰা নাই চবকে দিছে তাৰপিছত আমি খাই ল'লোঁ চাহ চাহ নহয় কফি খাই ল'লোঁ ধুনীয়াকৈ তাৰপিছত বিয়া আৰম্ভ মানে ৰিচিপশ্যন আৰম্ভ হ'লেই আৰু মানুহগিলা আহি আছে ধুনীয়াকৈ আৰু ময়ো ৰেডি হৈ ল'লোঁ আজি মানে অলপমান পিংকি পংকি হৈ ওলছোঁ আৰু বাকী কইনা আৰু বাকী টিকলিটো পূৰা বহি আছে আমাৰ লগত আৰু আমি বহি আছোঁ ধুনীয়াকৈ আৰু এই কাপোৰযোৰৰ দামটো কিমান হ'ব পাৰে মোৰ কাপোৰযোৰৰ কথা কৈছোঁ দামটো কিমান হ'ব পাৰে ক'বচোন যদি কোনোবা জানে ছোৱালীটো বহুত আছে না মোৰ ভিডিঅ' চোৱাটো ছোৱালীকেইটা কমেণ্ট কৰি ক'বাচোন কিমান দাম হ'ব পাৰে আৰু এই দৰাটোৰ বাহিৰত যোৱা ৰাস্তা ভাল লাগছিল আৰু পেণ্ডেলটো ধুনীয়া ফটোটো উঠবা ভাল কিন্তু মোক ফটো উঠি দিয়া মানুহ নাই দুটামান ছোৱালী লগ কৰোঁ তাহাঁতে দুখনমান ফটো ক্লিক কৰি দিলাক আৰু সেয়া আমি অলপ বাটত দেখি আহিছিলোঁ আৰু আমাৰ ইয়াতে ওচৰত আৰু দাদাহঁতৰ ঘৰ আছে তাকে গৈছিলোঁ আৰু ভিডিঅ' কৰিব মই সঁচা পাহৰি থাকোঁয়ে আৰু আহোঁতে দেখছি না গলত পিন্ধাডাল এৰি থৈ আহিছোঁ মই গমেই পোৱা নাই ভিডিঅ' কৰিছিলোঁ আৰু বেলেগ কাপোৰ পিন্ধি ল'লোঁ আমি এতিয়া যাওঁ ঘৰত আৰু কইনা আনিবা মানুহ হৈছিল এনেকৈ বহুত আমাৰ এইফালৰ পৰা আৰু কইনা য'ত টাইমত শাহুমাক সেয়া কৰি আছে আৰু এতিয়া আমি মানে ঘৰত যাওঁ এইফালে দৰা মানে ৰিচিপশ্যন যিহেতু আছে দৰা বুঢ়া ড্ৰেছত আছে আৰু এতিয়া আমি যাব ওলালোঁ আৰু গোটেই মাখা দৰা মানে তাৰে মানুহজনক বিদায় দিব আহিছিল আৰু ওচৰতে বাকী বৌ আছে এইটো আমাৰ আৰু এইটো দৰাক পূৰা মানে জকে আছে আৰু কইনা যিহেতু যাব ওলছি আৰু বিয়াৰ ভিডিঅ' আজি ইমানতে সমাপ্ত কৰিলোঁ আজিৰ ভিডিঅ'টো ইমানতে বাই বাই।